নমস্কাৰ সকলোকে ঘৰলৈ আহিছোঁ আৰু এতিয়া গৈ আছোঁ মামাহঁতৰ ঘৰলৈ কাৰণ আজি মামাৰ চাকৰি জীৱনৰ ৰিটায়াৰমেণ্ট আছে আৰু মামাই যিহেতু স্কুলৰ টিচাৰ আছিলে গতিকে তেওঁক আজি স্কুলৰ পৰা আনুষ্ঠানিকভাৱে বিদায় দিয়া হ'ব আৰু স্কুলতে মিটিং কৰি ঘৰলৈ থ'ব আহিব সেয়ে আমি আটাইয়ে মিলি তেওঁক আদৰিবৰ কাৰণে আৰু তেওঁৰ স্কুলৰ পৰা অহা মানুহখিনিক আদৰিবৰ কাৰণে ৰৈ আছিলোঁ ৰাস্তাতে এই সময়খিনি সঁচাকৈয়ে বেদনাদায়ক ইমান বছৰে এখন অনুষ্ঠানৰ লগত জড়িত হৈ থাকি হঠাৎ আঁতৰি অহাটো কিন্তু উপায় নাই বয়স বাঢ়ি অহাৰ লগে লগে সকলোৱে এদিন নিজৰ কৰ্মস্থানৰ পৰা বিদায় ল'বই লাগিব এয়াই নিয়ম এতিয়া এয়া মামাক লৈ তেওঁৰ স্কুলৰ ষ্টুডেণ্ট টিচাৰ আৰু স্কুলৰ গাঁৱৰ মানুহখিনি আহি পাইছে আৰু আমি এতিয়া তেওঁলোকক আদৰোগৈ আহক ঘৰতো যিহেতু মিটিং কৰিব সেয়ে আদৰি অনাৰ পাছত মামাই নামঘৰতে সেৱা লৈ মিটিঙৰ স্থলীতে বহিলে আৰু এয়া ষ্টুডেণ্ট আৰু গাঁৱৰ মানুহবিলাক লগতে আমাৰ ঘৰৰ ওচৰৰ গাঁৱৰ মানুহবিলাকো আছে তেওঁৰ স্কুলৰখিনিৰ উপৰিও আৰু এতিয়া এয়া মিটিং ষ্টাৰ্ট হ'ব মিটিঙৰ মাজতে কিছুমান বিশেষ মানুহক চিনাকি কৰাই দিয়া হ'ল আৰু তেওঁলোকক আমি গামোচা দি সম্ভাষণ জনালোঁ আৰু মিটিং শেষৰ পাছত আটাইৰে কাৰণে ভাতৰ ব্যৱস্থা কৰা হৈছিলে আৰু আটাইয়ে ভাত খাই মেলি এতিয়া ঘৰলৈ যাব ওলাইছে আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে